थांनाय शनिबारनि मोनाबिलियाव धुबरी जिल्लानि डीएसपी दीपांकर दत्त लहकरनि दैदेननायाव धुबरी सोहोरनि पुलिस चेक गेटनि साखाथियाव सेबनानै बजरं दलनि सोद्रोमा राहुल प्रसादजों लोगोसे राकेश दास आरो आबु तालेब मोल्लामोनखौ ड्राग्सजों लोगोसे हमनाय जादोंमोन। हमजाखांनायनि उनावबो बजरं दलनि सोद्रोमा राहुल प्रसाद मुंनि ड्राग्स फालांगिरिया रबिबारखालि धुबरी सदर पुलिस थानायाव चेलेन्ज लानायखौ नुनो मोन्दोंमोन। उननि समाव ड्राग्स फालांगिरिजों सोमोन्दो थानाय राहुल प्रसादआ पुलिस कास्टडिनिफ्राय खारखोमानो नाजानायाव पुलिसनि गुलिजों जखम जानो गोनां जायो होनना पुलिस बिबानगिरिया ओरैबायदि बुङो। আমি ড্রাগছ ধৰা পৰিছিলে এজন ৰাহুল প্ৰসাদ নামৰ ব্যক্তিৰ ওচৰত। তো আমাৰ ওচৰতে থানাত আছিলে। তো তেওঁ আমাক লিডিং টু ৰিকভাৰী যিটো তেওঁ কৈছিলে যে আৰু কিছুমান জাগাত তেওঁ ড্ৰাগছ থকাৰ কথা গম পাইছিলে, যাৰ কাৰণে তেওঁ আৰক্ষীক দেখুৱাই দিম বুলি কৈছিলে আৰু তেওঁক আমি লৈ গৈছিলোঁ। লৈ যাওঁতে প্ৰথমতে আমি তেওঁৰ ঘৰৰ বেকচাইডৰ পৰা কিছু আমি টেবলেট উদ্ধাৰ কৰিছিলোঁ। তাৰপিছত তেওঁ আমাক শ'লমাৰী কিসমত হাজদা পাৰ্ট 1 এই জেগাটোত আৰু আমি ড্ৰাগছ পাম বুলি তেওঁ আমাক লিডিং টু ৰিকভাৰী কৰি লৈ গৈ আছিলে আৰু এনেকৈ গৈ থাকোঁতে তেওঁ অলপ আমাক মিছলিড কৰিবলৈও চেষ্টা কৰিছিলে আৰু এঠাইত তেওঁ আমাৰ আৰক্ষীৰ মানুহক অলপ এটেক কৰি পেলাই পলাই যাবলৈ চেষ্টা কৰোঁতে তেওঁক আমি ৰখাবৰ কাৰণে প্ৰিভেণ্টিভ মেজাৰ হিচাপে আমি তেওঁৰ ভৰিলৈ লক্ষ্য কৰি গুলিয়াব লগা হৈছিলে আৰু তেওঁক আমি এতিয়া হস্পিটেলত ভৰ্তি কৰিছোঁ। এই ঘটনাটো আমি ধুবুৰীৰ পৰা ক'লো শ'লমাৰী কিসমত হাজদা পাৰ্ট 1লৈ গৈ আছিলোঁ। সেই যাওঁতে সেই ৰাস্তাত মাজত হৈছিল। বৰ্তমান তেওঁৰ অৱস্থা কালি তেখেতে থানাৰ ভিতৰতে আৰক্ষীক চেলেঞ্জ কৰাও দেখা গৈছিল ব্যৱসায় কৰিম বুলি। হয়, তাৰপিছতে এনেকুৱা এটা ঘটনা সংঘটিত হ'ল। আচলতে তেওঁ সম্পূৰ্ণ প্ৰি প্লান আছিল নেকি এই ঘটনাটো, তেওঁ পলাই যাব আৰক্ষীৰ পৰা? আৰক্ষীক যি চেলেঞ্জ কৰিছিলে সেইটোতো হয়, কিন্তু তেওঁ আমাক কৈছিলে যে তেওঁ আমাক দেখুৱাই দিব। বিভিন্ন জেগাত তেওঁ ড্ৰাগছ থকাৰ কথা কৈছিলে। যিটো মই শ'লমাৰীৰ কথা ক'লোঁ, তাত জনৈক আমিনুৰ নামৰ ব্যক্তিৰ ঘৰত ড্ৰাগছ লুকুৱাই ৰখা বুলি তেওঁ আমাক কৈছিলে আৰু তেওঁ নিজৰ ঘৰৰ পিছফালে তেওঁ লুকুৱাই ৰখা বুলি কৈছিলে। গতিকে এইখিনি হোৱাৰ কাৰণে আমি তেওঁক লগত লৈ গৈছিলোঁ, যিটো লিডিং টু ৰিকভাৰী বুলি কয় আমাৰ। লিডিং টু ৰিকভাৰীত লৈ যাওঁতে তেওঁ নিজৰ ঘৰত আমি পাইছোঁ কিছু টেবলেট আৰু এই জনৈক আমিনুৰৰ ঘৰত যিটো শ'লমাৰী মই ক'লোঁ সেইফালে গৈ থাকোঁতে তেওঁ পলাবলৈ চেষ্টা কৰিছিলে আৰু আমাৰ আৰক্ষীৰ এজন মানুহক তেওঁ এটেকো কৰিছিলে, যিজনে আমাৰ ধুবুৰী চিভিল হস্পিটেলত তেওঁ ট্ৰিটমেণ্ট লৈছে আৰু সেইকাৰণে আমি তেওঁক প্ৰিভেণ্টিভ মেজাৰ হিচাপে তেওঁক আমি গুলি কৰিব লগা হৈছে। বাইদেউ, আৰক্ষী থানাৰ ভিতৰত তেওঁ আৰক্ষীক চেলেঞ্জ কৰিছে। এই চেলেঞ্জৰ পৰিপ্ৰেক্ষিতত তেওঁলৈ লক্ষ্য কৰি গুলী চালনা কৰা হয়? এইটো নহয়, এইটো আপোনালোকে ভুল বুজিছে। আচলতে তেওঁ নিজে নিচাগ্ৰস্ত এজন লোক, নিচাৰ কবলত পৰি পেলাই এজন নিচাখোৰ লোকে যিকোনো কথাই ক'ব পাৰে। গতিকে তেওঁ কৈছে, এইটো আমি সেই হিচাপত এইটো বস্তু হোৱা নাই। এইটো যিটো আমাৰ ৰেগুলাৰ আমি ড্ৰাগছৰ বিৰুদ্ধে আমি পদক্ষেপ লৈ আছোঁ। আপোনালোকে দেখিছে বহুত আমি ড্ৰাগছ ইয়াতে ড্ৰাগ পেডলাৰ বহুত আমি ধৰিছোঁ আৰু এনেকুৱা আমি লিডিং টু ৰিকভাৰীও বহুত কৰিছোঁ, কিন্তু বেলেগ ড্ৰাগ পেডলাৰে এনেকুৱা পলাই যাবলৈ চেষ্টা কৰা নাই। কিন্তু এইজন যিহেতু অলপমান মদমত্ত আছিলে, তেওঁ নিজে হয়তো ভাবিছিলে যে মই পলাই সাৰিম, গতিকে তেওঁ পলাবলৈ চেষ্টা কৰিছিলে, যাৰ ফলত আমি প্ৰিভেনশ্যন কৰিবৰ কাৰণে আমি গুলি কৰিব। ৰাহুলৰ নিচিনা আৰু ড্ৰাগছ ব্যৱসায়ী ধুবুৰী জিলাত বহু আছে, তেওঁলোকৰ বিৰুদ্ধে এনেকুৱা